সোণাপুৰৰ নিকটৱৰ্তী এখন ধাবাৰ কাহিনী। ধাবাৰ মেনুৰ কথা শুনিলে আপোনাৰ চকু কপালত উঠিব। মেনুত নাই মাছ মাংস অথবা চাওমিনৰ কথা। মেনুত আছে একাধিক যুৱতীৰ নাম। আপোনাক আজি কাক লাগে? ৰূপালী, পূজা, জুনু নে বিউটি? ৰূপালীৰ দাম ঘণ্টাত ২০০০ টকা। পূজাৰ দাম ঘণ্টাত ৩০০০ টকা। সোণাপুৰৰ নিকটৱৰ্তী গল্ডেন ধাবাৰ ভিতৰৰ দৃশ্য এয়া। ধাবাৰ ভিতৰত উদ্ধাৰ কৰা হৈছে এইদৰে ব্যাপক হাৰত ব্যৱহৃত কণ্ডম। ধাবাৰ কোঠাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় এই কণ্ডমবোৰ। এই গল্ডেন ধাবাত দীৰ্ঘদিন ধৰি নাৰী ব্যৱসায় চলি আছিল। এই নাৰী ব্যৱসায় চলাই এটা চক্ৰই। এই ধাবালৈ যোৱা গ্ৰাহকৰ ওচৰত মোবাইল ফোন লৈ আহে দালাল চক্ৰটো। মোবাইলত থাকে বিভিন্ন যুৱতীৰ আলোকচিত্ৰ। প্ৰতিগৰাকী যুৱতীৰ বিনিময়ত নিৰ্দিষ্ট ৰেট ধাৰ্য কৰে দালাল চক্ৰই। সেই অনুসৰি এই ধাবাৰ কোঠাত নাৰী ব্যৱসায় চলাই ৰাখিছিল এটা দুষ্ট চক্ৰই। অৱশেষত আৰক্ষী বাহিনীয়ে এই ধাবা উৎখাত কৰিবলৈ সক্ষম হয়। এই ধাবাৰ ভিতৰত মেনুৰ নামত ব্যৱহাৰ কৰা হয় বিভিন্ন যুৱতী আলোকচিত্ৰ। স্বাভাৱিকতে এনেধৰণৰ ঘটনা প্ৰথমবাৰৰ বাবে সন্মুখলৈ আহিছে। কিয় আহিছিলে ইয়াতে? দীৰ্ঘদিন ধৰি ধাবাৰ কোঠাত চলি আছিল দেহ ব্যৱসায়। দালালে চলাইছিল এনে ব্যৱসায়। অৱশেষত উৎখাত কৰিলে আৰক্ষীয়ে। খবৰ পাইছিলোঁ, লগতে মিডিয়াৰ পিনৰ পৰাও আমি খবৰ এটা পাই আছিলোঁ। তো লগে লগে আমি যুটীয়াভাৱে এটা অভিযান চলালোঁ। এই ধাবাখনৰ নাম হ'ল গল্ডেন ধাবা। প্ৰায় হাইৱেৰ পৰা অকণমান ভিতৰলৈ সোমাই আহি আৰু ইয়াতে যেতিয়া আমি চাৰ্চ আৰু ৰেড কৰিলোঁ, ইয়াতে বিভিন্ন অলপ আপত্তিজনক মানে সংযুক্ত মানে সামগ্ৰী পাইছোঁ আৰু লগতে প্ৰষ্টিটিউশ্যন ৰেকেট এটা ইয়াত চলি আছে বুলি গম পাইছিলোঁ। সেই ৰেকেটটো বাষ্ট কৰা হৈছে আজি। প্ৰায় ৫জনী ছোৱালী, ৬টা ল'ৰা, ৬-৭টামান ল'ৰা আমি একেলগে এতিয়া এপ্ৰিহেণ্ড কৰিছোঁ তেওঁলোকক। অসংযত অৱস্থাত আছিলে আৰু তেওঁলোকৰ পৰা আপত্তিজনক কিছুমান সামগ্ৰী আমি চিজ কৰিছোঁ। এই ধাবাখনত উদ্ধাৰ কৰা এই যুৱতীসকলৰ দাবী ভিন্ন ধৰণৰ। তেওঁলোকে নিজকে নিৰ্দোষী বুলি দাবী কৰে। দাবী কৰে প্ৰথমবাৰৰ বাবেহে তেওঁলোক গল্ডেন ধাবালৈ আহিছিল। কোনো ধৰণৰ দেহ ব্যৱসায়ৰ সৈতে তেওঁলোক জড়িত নহয়। আটক যুৱতীয়ে কি কয়? কিয় ধাবালৈ সঘনাই আহে তেওঁলোক? কোনে মাতে তোমালোকক ইয়াতে? কি নাম হাজবেণ্ডৰ? কোনে মাতে তোমালোকক ইয়াতে? দৈনিক কোনে মাতে ইয়াতে? ডেইলি যে আহা? ক'ত ঘৰ? কিয় আহিছিলে ইয়াতে? মহানগৰীৰ নিকটৱৰ্তী এটা অঞ্চলত এইদৰে এখন ধাবাত নাৰী ব্যৱসায় চলি থকাটো তাৎপৰ্যপূৰ্ণ কথা। তাতকৈ ডাঙৰ কথা যে দালালে মোবাইলত ছোৱালীৰ ফটো লৈ বিভিন্নজনক কোনগৰাকী ছোৱালী লাগে বুলি প্ৰশ্ন কৰা। স্থানীয় সংবাদ মাধ্যম তথা একাংশ লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষী অৱশেষত এই চক্ৰ উৎখাত কৰে। আৰক্ষীয়ে দাবী কৰে সোণাপুৰ অঞ্চলৰ অন্যান্য ধাবাতো তেওঁলোকে শীঘ্ৰে অভিযান চলাব।